Hello students, আজিৰ এই ভিডিঅ'খনত question number 9, 10, 11 সমাধান কৰিম. This is me Amir. So welcome to my YouTube channel Super Class Plus. তোমালোকক সকলোকে মোৰ YouTube channel Super Class Plus লৈ আন্তৰিক স্বাগতম কৰিলো. So question number 9 সোৱা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা. ইয়াৰ আগত আমি বৰ্গমূল উলিয়াইছিলো কি পদ্ধতিৰে উলিয়াইছিলো উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াইছো কিন্তু ইয়াত সোৱা হৰণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াব লাগিব. So without taking further more time, so let's get started. So question number 9 or 1 number to soa 2116. So etu সমাধান কৰাৰ আগতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তোমালোকে স্কয়াৰ মুখস্থ কৰিব লাগিব. 1 square 1, 2 square 4, 3 square 9, 4 square 16, 5 square 25, 6 square 36, 7 square 49, 8 square 64, 9 square 81, 10 square 100. So এখিনি তোমালোকে মুখস্থ কৰিব লাগিব. So without this তোমালোকে সলভ কৰিব নোৱাৰিবা. So বলা এতিয়া আমি সমাধান কৰো খুফালৰ পৰা আমি জোৰ বনাব লাগিব. So 16 টো এটা জোৰ হল আৰু ইফালে আৰু এটা জোৰ হল দুটা জোৰ. এতিয়া সোৱা এই যেটো 21 টো আছে এই 21 টো এই স্কয়াৰৰ পৰা বিচাৰি উলিয়াব লাগিব. সোৱা 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 and 5 স্কয়াৰ কৰিলে 25. So এই কাৰণে 5 টো লব নোৱাৰিবা কাৰণ ইয়াত 25 আৰু ইয়াত আছে 21 ইয়াত বেছি হৈ আছে সেই কাৰণে লব নোৱাৰিবা. So কমটোৱে লব লাগিব 4 লোৱা. So 4 গুণ কিমান হ'ব 16 হ'ব. এতে এই 4 যোগ কৰিব লাগিব যোগ কৰি ইয়াত বহাই দিয়া 8 হ'ব আৰু 21 ৰ পৰা যদি তুমি 16 মাইনাস কৰা তেন্তে কিমান পাবা 5 পাবা. যেহেতু এতিয়া ইয়াত সোৱা 8 টো ইয়াত হৰণ যাব লাগিব হয় না নহয় 8 টো হৈছে ডাঙৰ আৰু ইয়াত 5 টো হৈছে সৰু. সো হৰণটো না যায় সেই কাৰণে কি কৰিব লাগিব এই ওপৰ দুইটাই নমাই আনিব লাগিব অৰ্থাৎ 16 নমাই আনিব লাগিব ইয়াত জোৰ হিচাপে নমাই আনিব লাগে এটো নিয়ম হয়. ওকে So ইয়াত সোৱা ইয়াত কিমান পালা 51. So এতিয়া তুমি চাব লাগিব যে 8 ৰ লগত কি পূৰণ কৰিলে আমি 51 পাম বা 51 ৰ ওচৰা-ওচৰি সংখ্যাটো পাম. So সোৱা যদি তুমি 8 ৰ লগত 5 পূৰণ কৰা তেন্তে কিমান পাবা 40 পাবা. 8 ৰ লগত যদি 6 পূৰণ কৰা আৰু 6 গুণ কিমান হয় 48 হয় 48 and 8 ৰ লগত যদি তুমি 7 পূৰণ কৰা নিশ্চয় 56 পাবা. গতিকে ইয়াত সোৱা ইয়াত আছে 51. So ইয়াত আছে 56 গতিকে এটো ডাঙৰ হৈ গল. So কমটোৱে লব লাগিব অৰ্থাৎ এইখিনি লব লাগিব. So 8 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 48. So এই কাৰণে ইয়াত 6 দিব লাগিব. গট ইট. So যেহেতু ইয়াত তুমি 6 দিছা ইয়াতো এটা 6 দিব লাগিব. So এতিয়া সোৱা এই যেটো 86 আৰু এই যেটো 6 এই দুইটাই কি কৰিব লাগিব এতিয়া পূৰণ কৰিব লাগিব. পূৰণ কৰাৰ পিছত এইখিনি পাব লাগিব. সোৱাচোন মিলে না নিমিলে. So 86 So ইয়াত 6 লগত 6 পূৰণ কৰিলে কিমান পাবা 36. So 6 ৰ 6 আৰু 3 থাকিল হাতত 80 8 ৰ লগত 6 পূৰণ কৰিলে 8 6 গুণ 48 48 3 কিমান হ'ব 51. So 516 গট ইট. ইয়াত সোৱা এইখিনি পৰা যদি বি কৰা নিশ্চয় 0 এ পাবা. So এতেকে আনসাৰটো কি পালা √2116 is equal to 46. This is your answer. So question number 2 সোৱা 61 এটো এটা জোৰ বনাব লাগিব আৰু 47 এটো এটা জোৰ বনাব লাগিব. এতিয়া সোৱা 47 ৰ ওচৰত থকা স্কয়াৰটো কি হয় যদি তুমি 5 ৰ লগত 5 পূৰণ কৰা স্কয়াৰটো লোৱা তেন্তে 25 পাবা হয় না নহয়. সো 6 ৰ লগত 6 পূৰণ কৰিলে 36 পাবা and 7 ৰ লগত 7 যদি পূৰণ কৰা তেন্তে কিমান পাবা 49 পাবা 49 পাবা হয় না নহয়. গতিকে ইয়াত সোৱা 7 ৰ লগত যদি আমি 7 পূৰণ কৰো তেন্তে 49 পাই আছো. 7 ৰ লগত 7 পূৰণ কৰি আমি 49 পাই আছো কিন্তু ইয়াত লাগে আমাৰ 47. সো সেই কাৰণে আমি সৰুটো লবলৈ চেষ্টা কৰিম. সৰুটো কি 6 * 6 গতিকে ইয়াত 6 লব লাগিব. ইয়াত 6 ললে ইয়াতো এটা 6 আহিব. গট ইট. ইয়াত সোৱা 6 6 গুণ কিমান হ'ব 36. এতিয়া সোৱা 47 ৰ পৰা যদি 36 যদি মাইনাস কৰা তেন্তে নিশ্চয় 11 আহিব আৰু ইয়াত 6 6 কি কৰিব লাগিব যোগ কৰিব লাগিব. সো 12 হ'ব and ইয়াত সোৱা যেটো 11 টো সৰু আৰু 12 টো ডাঙৰ. সো সেই কাৰণে কি কৰিব লাগিব এই 61 টো নমাই আনিব লাগিব. সো জোৰা হিচাপে নমাই আনিব লাগে. গট ইট. সো এতিয়া সোৱা এই যেটো 12 আছে এই 12 লগত কি পূৰণ কৰিলে তুমি এইখিনি মিলাব পাৰিবা. অৰ্থাৎ মই ক'ব বিচাৰিছো যে গুটেইখিনি ললে মানে সংখ্যাটো অলপ ডাঙৰ হৈ যায়. সো প্ৰথমে তুমি কি কৰিবা এইখিনি লবা অৰ্থাৎ 116 লবা. 116 কিয় ললা কাৰণ সোৱা এই যেটো প্ৰথমে যেটো 11 অকলহৰীয়া হৈ আছিল
এই 12 টু 11 মাজত নাযাব কিয় নাযাব কাৰণ 12 টো হৈছে ডাঙৰ 11 টো হৈছে সৰু সেই কাৰণে আমি কি কৰিছো 61 নমাই আনিছো 61 নমাই আনাৰ পিছত এটো সংখ্যাটো ডাঙৰ হৈ গল এটা আমাৰ ইচ্ছা অনুযায়ী আমি 6 টো লব পাৰিম এতিয়া সো এই 6 টো ললো ইনভলভ কৰিলো এটা কিমান হল 116 হল গতিকে 116 ত মানে 12 লগত কি পূৰণ কৰিলে তুমি 116 টো মিলাব পাৰিবা সোৱা যদি তুমি 12 লগত যদি তুমি 10 এটা পূৰণ কৰা তেন্তে নিশ্চয় কিমান পাবা 120 পাবা আৰু সোৱা 12 লগত যদি তুমি কি পূৰণ কৰা 9 পূৰণ কৰা তেন্তে কিমান পাবা নিশ্চয় 108 পাবা হয় নহয় সো যেটো 120 ইটো 116 তকে মানে ডাঙৰ হৈ আছে সো ডাঙৰটো লবই নোৱাৰিম ললো সৰু লব লাগিব সো বলা এতিয়া মানে 9 লম গটিত সো সোৱা ইয়াত যদি 9 দিও আমি অৰ্থাৎ 1 to 9 তেন্তে ইয়াতো এটা 9 দিব লাগিব ইতে সোৱা 1 to 9 আৰু 9 ৰ লগত পূৰণ কৰি আমি 1161 মিলাব লাগিব সো 9 9 81 কিমান হ'ব 1 8 থাকিলে হাতত 2 9 18 18 তে কিমান হ'ব 26 সো 26 ৰ 6 2 থাকিলে হাতত 9 9 2 কিমান হ'ব 11 সো মিলি গল 1161 এটা বি কৰাচোন বি কৰি নিচো 0 ওলাব সো এতিকে আন্ডাৰ ৰুট ওভাৰ 4761 is equal to 69 so this is your answer got it question number 903 to soa 576 etu সমাধান কৰিম এতিয়া so 576 so 76 etu এটা জোৰ হল আৰু 5 etu অকল হৰি এটা হৈ পৰিল so don't worry এতিয়া সাম যে 5 ৰ ওচৰা ওচৰি কি বৰ্গ সংখ্যা আছে নিশ্চয় 2 যদি স্কয়াৰ কৰো তেন্তে কিমান পাম 4 পাম সো 5 ৰ একেবাৰে ওচৰত আছে হয় নহয় সো এই কাৰণে আমি ইয়াত এটো স্কয়াৰ লৈ লম সো ইয়াত 2 2 গৰে কিমান হ'ব 4 হ'ব এতিয়া সোৱা এই 2 আৰু 2 যোগ কৰিব লাগিব ইয়াত বহাই দিয়া তাৰ পিছত 5 ৰ পৰা যদি 4 যায় নিশ্চয় 1 গতিকে ইয়াত সোৱা 1 টো হৈছে সৰু আৰু 4 টো হৈছে ডাঙৰ সো এতিয়াটো হৰণ না যাব হয় না নহয় সো এই কাৰণে আমি কি কৰিম এই দুইটাই নমাই আনিম এই দুইটাই কিয় নমাই আনিম কাৰণ এটো হৰণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়া আছো আমি যেটো সিম্পল নরমাল হৰণ কৰো তাত কি কৰো এটা এটাকে সংখ্যা আমি নমাই আনো হয় না নহয় সো ইয়াত কি কৰিব লাগিব আমি দুইটাই নমাব লাগিব এটো কথা মনত ৰাখিবা গটিত এতিয়া সোৱা এই যেটো 176 পালা 176 ৰ এই 17 টো লোৱাচোন প্ৰথমে এতিয়া সো এই 4 লগত কি পূৰণ কৰিলে তুমি 17 মিলাব পাৰিবা সো এনেকুৱা সংখ্যাটো নাই হয় না নহয় 17 বিচাৰি নাপাবা কিন্তু সোৱা 4 লগত 4 পূৰণ কৰিলে তুমি নিশ্চয় 16 পাবা অৰ্থাৎ 17 ৰ একেবাৰে ওচৰৰ ভ্যালুটো পাবা সো হে কাৰণে ইয়াত এটা 4 দিয়া ইয়াত যেতে 4 দিছা নিয়মত ইয়াত এটা 4 দিব লাগিব সো এই যেটো 44 আৰু এইটো 4 এটা পূৰণ কৰাচোন 44 into 4 কিমান হ'ব 176 4 4 গুণ 16 16 ৰ 6 এক থাকিল হাতত 4 4 গুণ 16 হাতৰে 17 হৈ গল সো 176 ইতে জাস্ট বি কৰিলে 0 ওলাই যাব সো এতেকে আনসারটো কি হ'ব যে এতেকে আন্ডার রুট ওভার 576 is equal to 24 this is your answer সো এতিয়া 4 নাম্বাৰটো সোৱা 6084 সো 84 এটো এটা জোৰ আৰু 60 এটো এটা জোৰ সো এতিয়া এই যেটো 60 আছে এই 60 ৰ ওচৰপাছৰ কি বৰ্গ সংখ্যা আছে যদি 6 স্কয়াৰ কৰা তেন্তে কিমান পাবা 36 আৰু 7 স্কয়াৰ কৰিলে 49 8 স্কয়াৰ কৰিলে কিমান পাবা 64 ইটো 64 টো ডাঙৰ হৈ আছে 60 তকে 60 তকে ডাঙৰ হৈ আছে সো হে কাৰণে এটো আমি লব নোৱাৰিম ললে কি লব লাগিব এই সৰুটোৱে লব লাগিব গটিত সো ইয়াত 7 দিয়া দিলে ইয়াতো 7 দিব লাগিব 7 7 জাৰ 49 হাত হাত গুণ 49 এতিয়া সোৱা এই যেটো হাত আছে 7 আৰু 7 এই দুটা যদি যোগ কৰা তেন্তে কিমান পাবা 14 পাবা সো 60 ৰ পৰা যদি 49 বিয়োগ কৰা নিশ্চয় 11 পাবা এতিয়া সোৱা 11 টো হৈছে সৰু আৰু 14 টো হৈছে কি ডাঙৰ সো এতিয়া এই ডাঙৰটো তো সৰুটো হৰণ না যাব সো এই কাৰণে আমি কি কৰিব লাগিব এই 84 টো দুইটাই নমাই আনিব লাগিব জোৰ হিচাপত এটো নিয়ম যে দুইটাই নমাব লাগিব এটা এটাকে নমালে নহব গটিত এতিয়া সোৱা যেহেতু 11 টো সৰু আছিল ডাঙৰ বনাব কাৰণে আমি কি কৰিছো 84 নমাই আনিছো হয় না নহয় এতিয়া আমাৰ সুবিধা অনুযায়ী কি কৰিম আমি 8 এটা লৈ লম 11 লগত ললে কিমান হ'ব 118 হৈ যাব এতিয়া সোৱা 14 ৰ লগত কি পূৰণ কৰিলে আমি 118 মিলাব পাৰিম এনেকুৱা কি সংখ্যা আছে সো সোৱাচোন
যদি 14 লগত আমি 8 পূৰণ কৰো তেন্তে কিমান পাম 112 যদি 9 পূৰণ কৰা তেন্তে কিমান ওলাব নিশ্চয় বেছি ওলাই যাব সো 9 4 জাৰ কিমান হয় 36 36 ৰ 6 3 থাকিল হাতত আৰু 1 9 জাৰ 9 and 3 এড কৰিলে কিমান হ'ব 9 10 11 12 অৰ্থাৎ 126 ওলাই যাব যেটো 126 টো কি ডাঙৰ হয় 118 তকে 126 টো ডাঙৰ সো সেই কাৰণে আমি কি 9 টো লব নোৱাৰিম ললা আমি এই 8 টোৱে লব লাগিব অৰ্থাৎ ইয়াত আমি কি দিব লাগিব 8 দিব লাগিব যেতে ইয়াত 8 দিম লগলগ ইয়াতো এটা 8 দিব লাগিব এতিয়া সোৱা এই যেটো 148 পালো আৰু এই 8 ৰ লগত আমি পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পিছত এই ঘৰৰ কেটা ধুনিয়াকে মিলি যাব সোৱাচোন 1488 পূৰণ কৰা 8 8 গুণ 64 64 4 6 থাকিল হাতত 4 8 গুণে কিমান হয় বা 8 4 গুণে 32 হয় 32 আৰু 6 যোগ কৰিলে কিমান পাবা নিশ্চয় 8 38 পাইছা গতিকে 38 ৰ 8 দিয়া 3 থাকিল হাতত আৰু 8 1 গুণ 8 9 10 11 1184 পাই গলা সো এতিয়া বি কৰিলে 0 সো এতেকে আনসারটো কিমান হ'ব 6084 আন্ডার রুট ওভার ভিতরে দেখিনি তার পিছত আনসারটো হ'ব 78 গটিত সো এটি হৈছে তোমালোকৰ আনসার সো কোশ্চেন নাম্বার 10 টু কি কৈছে সোৱাচোন যে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াত আমি কি কৰিব লাগিব বৰ্গমূল নিৰ্ণয় কৰিব লাগিব কিন্তু ইয়াত সোৱা এই সংখ্যাবিলাকত দশমিক আছে জাস্ট দশমিক থকাৰ কাৰণে অলপ মানে নিয়মটো অলপ হাল হলনি হ'ব সামান্য পৰিমাণে তোমালোকে চিন্তা কৰিব নালাগে মই স্টেপ বাই স্টেপ তোমালোকক দেখাই দি আছো সো এতিয়া সোৱা যে 12.25 এই 12.25 ৰ এই যেটো পয়েন্ট আছে অৰ্থাৎ দশমিক আছে দশমিকৰ খুফালে যিখিনি সংখ্যা আছে এইখিনি সংখ্যাটোক আমি কি বুলি কম দশমিক অংশ বুলি কম দশমিক অংশ আৰু এই দশমিকৰ যেটো লেফট সাইডত আছে অৰ্থাৎ মই কব বিচাৰিছো ৰাইট টু লেফট এই যিখিনি সংখ্যা আছে অৰ্থাৎ 12 এটোটো কোনো দশমিক নাই হয় না নহয় ইয়াত মানে কি গোটা সংখ্যা সো এটো তুমি কি বুলি কব পাৰা তেন্তে গোটা সংখ্যা বুলি কব পাৰা বা গোটা অংশ এটো গোটা অংশ বুলি কলো অৰ্থাৎ মই দুটা নাম দিলো আৰু এটো হচ্ছে দশমিকৰ অংশ এখিনি হচ্ছে গোটা অংশ সো এই দুটা কথা মনত ৰাখা তাৰ পিছত দ্বিতীয় কথাটো হৈছে যে 12.25 ৰ ইয়াৰ ঠাইত বেলেগ বেলেগ সংখ্যাও থাকিব পাৰে জাস্ট মই উদাহৰণ হে দি আছো সো ইয়াত সোৱা এই যেটো দশমিকৰ মানে বাওফালৰ পৰা খুফাললৈ লেফট টু ৰাইট এই আমি কি কৰিব লাগিব জোৰ বনাব লাগিব সো ইয়াত এটা জোৰ বনালো আকৌ আমি কি কৰিব লাগিব গোটা সংখ্যাৰ কাৰণে আমি এই দশমিকৰ পৰা স্টাৰ্ট কৰি অৰ্থাৎ মই কব বিচাৰিছো ৰাইটৰ পৰা লেফটলৈ জোৰ বনাব লাগিব সো ইয়াত 25 এটা জোৰ পালা আৰু ইয়াত 12 এটা জোৰ পালা দুটা জোৰ সো এই দুটা কথা মনত ৰাখিব লাগিব বলা এটা আমি সমাধান কৰো 12.25 এতিয়া সোৱা এই যেটো 25 আছে অৰ্থাৎ জোৰটো বনাব লাগিব এটো এটা জোৰ প্ৰথমে জোৰ বনাই ললো আৰু এই 12 ৰ এতিয়া আমি চাম যে ইয়াৰ ওচৰৰ বৰ্গ সংখ্যাটো কি হয় সো যদি আমি 2 2 গুণ পূৰণ কৰো তেন্তে 4 পাই আছো 3 3 গুণ পূৰণ কৰিলে আমি 9 পাই আছো আকৌ 4 4 গুণ যদি পূৰণ কৰো তেন্তে আমি 16 পাই আছো হয় নহয় এই ক্ষেত্ৰত সোৱা 16 টো ডাঙৰ আমি ডাঙৰটো লব নোৱাৰিম সো ওচৰৰ পাছৰ কি আছে নিশ্চয় 3 স্কয়াৰ টো পাম সো এখানে 3 দিম সো 3 3 গুণ 9 সো এতিয়া সোৱা 12 ৰ পৰা 9 গলে কিমান থাকিব নিশ্চয় 3 থাকিব হয় না নহয় আকৌ এতে কি কৰিব লাগিব এই 3 আৰু 3 যোগ কৰিব লাগিব যোগ কৰা এতিয়া সো 3 টো হৈছে সৰু আৰু 6 টো হৈছে ডাঙৰ তো এতিয়া তো ইয়াত মানে হৰণ না যাব সেইকাৰণে আমি কি কৰিব লাগিব এই 25 টো নমাই আনিব লাগিব কিন্তু 25 টো এনে নমাই আনিব নোৱাৰিম কাৰণ ইয়াত দশমিক আছে সো দশমিকটো আগতে ওপৰত উঠাই দিব লাগিব ইয়াত উঠাই দিয়া এতিয়া আনিব পাৰিবা সো 25 হ'ল অৰ্থাৎ 325 সো যেতিয়া 325 হ'ল এতিয়া সো 325 ৰ হেখত কি আছে 5 আছে 5 আছে সো এতিয়া আমি 5 মিলাবলৈ চেষ্টা কৰিব লাগিব সো ইয়াত যদি এটা 5 দিও তেন্তে আমি কি কৰিব লাগিব এই ওপৰতো এটা 5 দিব লাগিব ওকে সো এতিয়া আমি চাম যে এই যেটো নতুন কে আমি 5 দিলো এই 5 ৰ লগত 65 টো পূৰণ কৰি 325 মিলাব পাৰো না নাই সো 65 আৰু 5 ৰ লগত পূৰণ কৰা ওকে 5 5 গুণ কিমান হয় 25 25 ৰ 5 2 থাকিল হাতত
5 6 গুণ 30 আৰু 2 32 3 2 5 325 মিলি গল 3 2 5 সো এতিয়া সো 5 পৰা 5 গলে শূন্য মানে 325 ৰ পৰা 325 গলে 0 থাকিব গট ইট সো এতিয়া সোৱা তোমাৰ উত্তৰটো কি হল উত্তৰটো হল আন্ডাৰ ৰুট ওভাৰ 12.25 is equal to 3.5 this is your answer এটা next সোৱা 24.01 এতিয়া এটো এটা জোৰ সো 25 ৰ ওচৰ বছৰ স্কোৰ সংখ্যাটো কি হয় যদি 5 5 গুণ পূৰণ কৰা তেন্তে কিমান পাবা 25 পাবা বেছি হৈ আছে গতিকে 4 লোৱা 4 4 গুণ 16 হ'ব 4 4 গুণ 16 ললা গটিত সো এতিয়া সোৱা 24 ৰ পৰা 16 টো মাইনাস কৰা কিমান পাবা 8 পাবা গটিত সো 4 4 যোগ কৰাচোন কিমান পাবা 8 পাবা সো এতিয়া সোৱা এই যেটো দশমিক আছে এই দশমিকটো ওপৰত উঠাই দিয়াৰ পিছত কি 0 1 এটো নমাই আনিব লাগিব 0 1 কিমান হল 801 হল এতিয়া সোৱা 801 যে হল 1 অৰ হেখত কি আছে নিচে 1 আছে এটা আমি কি কৰিব লাগিব ইয়াৰ লগত মানে 1 টো মানে মিলাব লাগিব সো কাৰ লগত কি পূৰণ কৰিলে কি আহে এটো জানিব লাগিব সো 9 9 গুণ পূৰণ কৰিলে কিমান হ'ব 9 9 গুণ 81 হেখত 1 আছে হয় নহয় সো এটা আমি ইয়াত 9 দিবলৈ চেষ্টা কৰিম যেহেতু ইয়াত 9 দিম তেতে ইয়াতো এটা 9 দিব লাগিব কম্পালসৰি দিবই লাগিব গটিত সো এতিয়া সোৱা যেটো আমি ইয়াত কি কৰিছিলো 5 ৰ লগত 65 টো পূৰণ কৰিছো ঠিক তেনেদৰে ইয়াতে কি কৰিব লাগিব 89 ৰ লগত 9 পূৰণ কৰিব লাগিব সো 9 9 গুণ কিমান হ'ব 81 81 ৰ 1 8 থাকিল হাতত 8 9 গুণ কিমান হয় 72 হয় 72 আৰু 8 কিমান হ'ব নিশ্চয় 80 হ'ব সো 801 সো এটা বি কৰিলে 0 হ'ব এটাকে নিৰ্ণয় তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব under root over 24.01 is equal to 4.9 this is your answer ইয়াৰ ওপৰত root over নিদিবা only এইখিনি ওকে সো এতিয়া নেক্সট সোৱা সো ইয়াত সোৱা এটো এটা জোৰ তাৰ পিছত ইয়াত এটা জোৰ সো 1 টো ইয়াত কি হল অকলহৰিয়া হৈ পৰিল সো যেহেতু এটো অকলহৰিয়া হৈ পৰিছে এটো বৰ্গ সংখ্যা আমি বিচাৰি উলিয়াব লাগিব সো ইয়াৰ বৰ্গ সংখ্যা কি হয় 1 এ হয় সো ইয়াতো 1 দিব লাগিব 1 1 গুণ কিমান হ'ব 1 হ'ব গটিত সো এতিয়া সিম্পলি আমি বিয়োগ কৰিম সো 1 ৰ পৰা 1 গলে কিমান হ'ব 0 হ'ব সো 0 টো দিব নালাগে 46 টো ডাইৰেক্ট নমাই আনা 46 নমাই আনিলা গটিত এতিয়া সোৱা এক এক কি কৰিব লাগিব যোগ কৰিব লাগিব 2 হ'ব এতিয়া সোৱা যেহেতু ইয়াত 46 আছে এতিয়া আমি চাব লাগিব যে এই টুৰ লগত মানে কি পূৰণ কৰিলে বা কি বহুৱালে আমি 46 টো মিলাব পাৰিম সো ইয়াত আমি এটা 2 দিও তেন্তে ইয়াতো 2 দিব লাগিব আৰু এই যেটো নতুনকৈ 2 আৰু 22 এটো পূৰণ কৰি আমি এই ভিতৰখিনি মিলাব লাগিব সো 22 2 2 2 গুণ 4 2 2 গুণ 4 সো 44 হল 46 টো মিলাবই নোৱাৰিম হয় নহয় কিন্তু ওচৰত আছে গতিকে এটো থাকিব দিয়া সো 44 সো বি কৰিলে কিমান ওলাব 2 ওলাব এতিয়া সোৱা যেহেতু আমি কি কৰিছো এই 1 আৰু 1 টো কি কৰিছো যোগ কৰিছো তাৰ পিছতে হে 2 লিখিছো এটা আমি কি কৰিব লাগিব এই যেটো 22 আৰু নতুনকৈ যেটো 2 পালো এই দুটা যোগ কৰিব লাগিব সো 22 আৰু 2 টো যোগ কৰিলে 24 হ'ব 24 হ'ব গটিত সো এতিয়া 24 টো হৈছে ডাঙৰ আৰু 2 টো হৈছে উৰেটো না যায় এটা আমি কি কৰিব লাগিব এই 41 টো নমাই আনিব লাগিব সো নমাই এনেটো নমাই আনিব নোৱাৰিম হয় নহয় এখন আমি কি কৰিব লাগিব এই দশমিকটো ওপৰত উঠাই দিব লাগিব ইয়াত উঠাই দিয়া বহি গল সো এতিয়া মানে নমাব পাৰিবা 41 গটিত সো এতিয়া সোৱা 241 ৰ হেখত 1 আছে গতিকে কাৰ লগত কি পূৰণ কৰিলে আমি 1 টো মিলাব পাৰিম এটো আমি চাব লাগিব সো সোৱা ইয়া দুটা তোমালোকৰ হাতত মেথড আছে এটো এটা হৈছে যে 9 ৰ লগত 9 পূৰণ কৰিলে 81 হেখত 1 আছে আৰু এটা হৈছে 1 ৰ লগত যদি 1 পূৰণ কৰা তেন্তে তথাপি 1 পাবা সো এই ক্ষেত্ৰত আমি এটো হে লব লাগিব কিয়নো ইয়াত সোৱা 24 আছে ইয়াৰ লগত জাস্ট এটা 1 দিলে 241 241 ধুনিয়াকে মিলি আছে সো ইমান ধুনিয়াকে যদি মিলি আছে তেন্তে 90 81 ত কিয় যাম আমি হয় না নহয় সো এই ক্ষেত্ৰত আমি এটো ইউজ কৰিম সো যেহেতু ইয়াত 1 দিছো জানাই লগালক ইয়াতো 1 দিব লাগিব কম্পালসৰি দিবই লাগিব গটিত সো এতিয়া সোৱা যেহেতু আমি 6 ৰ লগত যদি 1 পূৰণ কৰো 6 পাম 5 ৰ লগত 1 পূৰণ কৰিলে 5 পাম ঠিক তেনেদৰে 241 ৰ লগত যদি আমি 1 পূৰণ কৰো 241 পাম সো এই 1 ৰ লগত এখিনি পূৰণ কৰিলে 241 গটিত সো বি কৰিলে 0 এটাকে উত্তৰটো কি হল উত্তৰটো হল আন্ডাৰ ৰুট ওভাৰ 146.41 is equal to 12.1 so this is your answer
Got it? Okay. So now next চোৱা 4 number 2 কিমান আছে 102.01 102.01 তে ঠিক তেনেদৰে ইয়াত জোৰ বনাই লোৱা এটা জোৰ তাৰপিছত 2 আৰু 0 মিলি এটা জোৰ আৰু এই 1 টো অকলহৰীয়া হল যেটো অকলহৰীয়া হল 1 ৰ বৰ্গ 1 এ হ'ব সো 1 1 গুণ কিমান হ'ব 1 এ হ'ব সো এতিয়া বিয়োগ কৰা সো 1 ৰ পৰা 1 গলে কিমান হ'ব 0 0 দিব নালাগে এই দুইটা ডাইৰেক্ট নমাই আনাচোন 0 2 এটো থাকো কেনে সো 1 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব সো এতিয়া আমি সাম যেটো প্ৰথমতে কি আছে 0 আছে গতিকে 0 টো মিলাবলৈ চেষ্টা কৰিব লাগিব সো ইয়াত চোৱা যেটা 0 আছে গতিকে ইয়াত 0 দিবলৈ চেষ্টা কৰা যেটো ইয়াত 0 দিছে তেন্তে ইয়াতো 0 দিব লাগিব গতিকে এই 0 ৰ লগত যদি আমি 20 পূৰণ কৰো তেন্তে আমি কিমান পাম নিশ্চয় 0 এই পাম গতিকে 0 দিয়া সো বিয়োগ কৰিলে নিশ্চয় 2 এই হ'ব হয় না নহয় এটা টুইষ্ট টু হল যে এই যেটো 1 ৰ লগত 1 আমি যোগ কৰাৰ পিছত আমি 2 পাইছিলু এটা ইয়াত কি হ'ব ইয়াতে 20 ৰ লগত নতুনকে পোৱা 0 টো আমি যোগ কৰিব লাগিব অৰ্থাৎ মই ক'ব বিচাৰিছো 0 প্লাস 20 প্লাস 0 ইজ ইকুৱেল টু 20 হ'ব 20 ৰ লগত 0 যোগ কৰিলে 20 এই হ'ব হয় না নহয় সো ইয়াত তেনেহলে 20 বহিব এটা সো 20 টো কিমান ডাঙৰ দুইটো হৈছে সৰু এটা আমি কি কৰিব লাগিব এই 0 1 টো নমাই আনিবলৈ চেষ্টা কৰিব লাগিব সো তাৰ আগতে 0 ৰ ব্যৱস্থাটো কৰিব লাগিব 0 সৰি দশমিকটো সো দশমিকটো ইয়াত উঠাই দিয়া দিয়াৰ লগত এতিয়া এলাও পালে লাইসেন্স পালে যে এতিয়া নামিব পাৰিবা আৰু 0 1 201 গট ইট এতিয়া সোৱা আমি 1 মিলাবলৈ চেষ্টা কৰিব লাগিব ইয়াত সোৱা 1 ইয়াত এটা দিলে মিলি আছে 201 201 ধুনিয়াকে মিলি আছে হয় না নহয় সো এটো দিয়া যেটো ইয়াত 1 দিছে ইয়াত 1 দিয়া 201 বিয়োগ কৰাচোন বিয়োগ কৰিলে 0 ওলাব উত্তৰটো কি হ'ব কোৱেশ্চন নম্বৰ 11 11 টো সাম তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অৰ্থাৎ অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো হয় এটো আমাক অপচনটো উলিয়াব লাগে সো এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব হেতু হৈছে যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্মই হ'ব কি হ'ব যুগ্ম সংখ্যাৰ যেটো বৰ্গ সদায় যুগ্মই হ'ব অযুগ্ম সংখ্যাৰ যেটো বৰ্গ এটো সদায় অযুগ্মই হয় অৰ্থাৎ ইয়াত সোৱা 1 2 3 4 5 6 and then 7 সো এখিনি বৰ্গ কৰাচোন মানে স্কয়াৰ কৰা সো বৰ্গ কৰিলু বৰ্গ কৰাৰ পিছত আমি ৰিজাল্টটো কি পাম ইয়াৰ ৰিজাল্টটো 1 পাম ইয়াৰটো 4 পাম ইয়াৰটো 9 পাম 16 পাম 25 36 and then 49 সো ইয়াত সোৱা এই যেটো 3 আছে এই 3 ৰ জোৰ নাই গতিকে এটো অযুগ্ম হয় হয় নহয় এটো এটা অযুগ্ম হয় গতিকে অযুগ্ম সংখ্যাক যেতিয়া আমি বৰ্গ কৰিছো বা স্কয়াৰ কৰিছো তেতিয়া আমি কি পাইছো 9 পাইছো গতিকে এটো কি হয় এটা অযুগ্ম হয় ঠিক তেনেদৰে 5 টো এটা অযুগ্ম ইয়াক বৰ্গ কৰিলে যেটো 25 পাইছো এটো কি হয় এটা অযুগ্ম হয় কাৰণ মানে জোৰ নাই আৰু ইয়াত সোৱা কেনেদৰে জোৰ নাই ইয়াত দুটা দুটাকৈ জোৰ মিলি আছোন দুটা ইয়াত দুটা ইয়াত দুটা ইয়াত দুটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা গতিকে সোৱা আৰু এটা কমে পৰিল হয় নহয় সো গতিকে এটো অযুগ্ম হল ঠিক তেনেদৰে এটো অযুগ্ম হ'ব 49 এটো এটা অযুগ্ম হ'ব গট ইট সো হেকাৰণে সোৱা যেটো অপচন এটো 2 নম্বৰটো হ'ব কাৰণ যেটো হেকত 9 আছে হয় না নহয় 9 টো এটা অযুগ্ম হয় সো অপচন নম্বৰ 2 ইজ দা কারেক্ট এটো কারেক্ট দিয়া আৰু সোৱা বি নম্বৰটো যে তলৰ কোনটোৰ একক স্থানত 1 থাকিব অৰ্থাৎ এই স্কয়াৰ কৰা আছে গুটেখিনি স্কয়াৰ কৰাচোন স্কয়াৰ কৰাৰ পিছত মানে এককৰ স্থানত কি থাকিব লাগিব 1 থাকিব লাগিব 9 9 গুণ কিমান হ'ব 81 হ'ব গতিকে অপচন নম্বৰ 1 ইজ দা কারেক্ট এটোই কারেক্ট হ'ব তাৰ পিছত সোৱা যেটো সি নম্বৰ যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে মানে কেইটা নেচাৰেল নাম্বাৰ আছে এটো উলিয়াব লাগে সো ইয়াত দুটা ট্ৰিক্স মই তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ আগত মই ভিডিও বনাইছো ইয়াৰ ওপৰতেই এই যেটো চ্যাপ্টাৰ মানে r.2 ৰ যেটো ইন্ট্ৰোডাকশন ভিডিও বনাইছো এই ভিডিওটো ধুনিয়াকে চাই লবা বহুত ধুনিয়া ধুনিয়া এমসিকিউ হেল্প পাবা গট ইট সো তথাপি ইয়াত দেখাই দি আছো সোৱা যেহেতু কৈছে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এই ক্ষেত্ৰত যেটো সৰু শৰ্টকাট ট্ৰিক্স হল ফৰ এমসিকিউৰ কাৰণে হেতু হৈছে যে এটো 18 স্কয়াৰ কৈছে এন্ড কি কৈছে 19 স্কয়াৰ কৈছে এই ক্ষেত্ৰত সোৱা এই দুটাৰ মাজত
কোনটো সৰু নিশ্চয় 18 টো সৰু গতিকে এই 18 লগত এটা 2 পূৰণ কৰা তেন্তে কিমান পাব 36 তো 36 হ'ব ইয়াৰ আনসাৰ সো আৰু এটা ট্ৰিক্স আছে মই তোমালোক দিবলৈ চেষ্টা কৰিম হেতু হৈছে সো 11 আৰু যদি কয় যে 12 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এই ক্ষেত্ৰত তুমি কি কৰিবা যে এই যেটো সৰু সংখ্যা ইয়াত 11 টো সৰু ইয়াৰ লগত 2 পূৰণ কৰি দিবা বাস আনসাৰ ওলাই যাব 22 এটো হৈ গল আৰু এটা হৈছে যে 11 ক আগতে স্কয়াৰ কৰি লোৱা কিমান হ'ব 1 to 1 আৰু 12 ক স্কয়াৰ কৰি ললে 144 144 হ'ব সো এতিয়া সোৱা যেহেতু ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো মাইনাস কৰাচোন 144 1 to 1 মাইনাস কৰিলে কিমান হ'ব 4 পৰা 1 গলে 3 4 পৰা 2 গলে 2 সো आंसर কিমান ওলাল 23 সো 23 ৰ পৰা আকৌ 1 মাইনাস কৰা 23 - 1 = 22 হ'ব সো এটো হৈছে आंसर ঠিক তেনেদৰে তোমালোকে ইয়াটো হেই নিয়ম এপ্লাই কৰিব পাৰিবা কেনেকৈ সোৱা যদি 18 ক স্কয়াৰ কৰা 18 ক স্কয়াৰ কৰিলে কিমান ওলাব 324 গটিত 18 ক স্কয়াৰ কৰিলে 324 আৰু 19 ক স্কয়াৰ কৰিলে কিমান ওলাব নিশ্চয় 361 ওলাব এটা সোৱা ডাঙৰ কোনটো এটো সো এটোৰ পৰা মাইনাস কৰা 361 and then 324 37 পালা গতিকে ইয়াৰ পৰা আকৌ 1 মাইনাস কৰা 37 - 1 = কিমান হ'ব 36 সো এটো হবে ইয়াৰ आंसर সো এনেদৰে উলিয়াব লাগে ইয়াৰ শৰ্ট ট্ৰিক্স আছে আৰু এমসিকিউ কি আহে জানা যেনিবা ধৰি লোৱা n আৰু n + 1 ৰ মাজত বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে নাইবা n তাৰ পিছত n - 1 কেতিয়াবা মাইনাস দি দিয়ে এই ক্ষেত্ৰত মই এবিলাক ধুনিয়াকৈ মানে সলিউশন কৰিছো আলোচনা কৰিছো ইন্ট্ৰোডাকশন ভিডিও বিলাক ধুনিয়াকৈ চাই লবা সো এনেকুৱা কোৱেশ্চন আহে আৰু এমসিকিউ গটিত সো ইয়াৰ কাৰণে অপচন কোনটো হ'ব যেটো সি নাম্বাৰ কোন অপচন 36 হ'ব হয় নহয় সো 18 ক যদি 2 এৰে পূৰণ কৰা তেন্তে 36 পাবা গটিত সো এতিয়া ডি নাম্বাৰটো সোৱা ডি নাম্বাৰ কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় সো তলৰ কোনটো বৰ্গ সংখ্যা নহয় এতিয়া তোমালোকৰ মনত প্ৰশ্ন উত্থাপিত হ'ব পাৰে স্যাৰ তো কেনেকৈ ঘপককে গম পাম যে বৰ্গ সংখ্যা কোনটো নহয় হয় না নহয় এই ক্ষেত্ৰত এটা বুদ্ধি হৈছে স্কয়াৰ টেবুলটো মুখস্থ কৰি লবা এটো বহুত ভাল বহুত কামত খাটিব আৰু 2 নম্বৰটো হৈছে যে ইয়াত কিতাপতে আছে ট্ৰিক্স বিলাক মই দেখাই দি আছো যদি কোনো সংখ্যাৰ হেখত 0 1 4 5 6 আৰু 9 থাকে তেতিয়া তুমি নিসন্দেহ কবা যে এটো বৰ্গ সংখ্যা হয় yes this is the square number আৰু যদি 3 7 and then 8 এইকেইটা সংখ্যা যদি থাকে তেন্তে তুমি কবা বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় গটিত সো বৰ্গ সংখ্যা হবলে হলে হেখত কি থাকিব লাগিব 0 1 4 and then 5 6 and 9 এইকেইটা থাকিলে কি কবা এবিলাক বৰ্গ সংখ্যা হয় বুলি কবা সো এতিয়া সোৱা অপচনত যদি হেখত 2 থাকে নাইবা 3 নাইবা 7 নাইবা 8 থাকে তেতিয়া তুমি কবা বৰ্গ সংখ্যা নহয় সো ইয়াত কোৱেশ্চন হেতিয়া কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় যেহেতু হেখত 2 আছে গতিকে এই 2 নম্বৰটো কাৰেক্ট হ'ব ওকে 572 দিস ইজ দা ৰাইট কাৰেক্ট অপচন এতিয়া সোৱা ই নাম্বাৰটো যে 2025 যেটো আছে ইয়াক ৰুট ওভাৰ কৰাৰ পিছত আমি 45 পাইছো জাস্ট ইয়াত তাৰ হলে আন্ডাৰ ৰুট ওভাৰ 20.25 মানে কিমান হ'ব সো ইয়াত সোৱা জাস্ট এটা দশমিক দি দিছে হে কাৰণে 4.5 এটোই হ'ব হয় নহয় সো এটো কাৰেক্ট অপচন গট ইট সো যদি ভিডিওটো ভাল লাগি থাকে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লাইক শেয়াৰ কমেন্ট কৰিবা এন্ড কবা যে কিমান ধুনিয়া হৈছে লেট মি নো ইন দা কমেন্ট সেকশন আৰু যদি আৰু সিম্পলিসিটি বাবা পঢ়াব লাগে তেন্তে কমেন্ট কৰিবা আৰু যদি ভাল লাগে তেন্তে হিটো কমেন্ট কৰিবা স্যাৰ ভাল লাগিছে তেতিয়া আমাৰ এনকাৰেজ হ'ব টু আপলোড ফাৰ্দাৰ ভিডিওস ওকে ইন দা নেক্সট ভিডিও আই উইল কভাৰ R3 so thank you bye bye we'll meet in the next class